নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ জ্ঞানজ্যোতি চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ খুবেই গুৰুত্বপূৰ্ণ এটা টপিক, আৰু এই টপিকবোৰ আপোনালোকে মনত ৰাখিলে আশা কৰিছোঁ বহুত ভাল হ'ব। টপিকটো হ'ল যে কেবিনেট মিনিষ্টাৰ্ছ অফ আসাম, অৰ্থাৎ অসম ৰাজ্যিক মন্ত্ৰীসকল, আৰু মন্ত্ৰীসকল কোন কি মন্ত্ৰী কোন পদত আছে সেইটোৰ বিষয়ে আলোচনা কৰিম, আৰু ভিডিঅ'টো লাষ্টলৈকে চাব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী, চিফ মিনিষ্টাৰ, গৃহ বিভাগ, হোম, লোক নিৰ্মাণ, পাৰ্চনেল, কৰ্মচাৰী, পাব্লিক ৱৰ্কছ, অন্যান্য বিতৰণ নকৰা বিভাগসমূহৰ দায়িত্বত আছে। এইটোৰ মানে হ'ল যে যিটো পদ এতিয়ালৈকে কোনো মন্ত্ৰীক দিয়া হোৱা নাই সেইটো বিভাগ তেখেতে চোৱা চিতা কৰি আছে। এনি আদাৰ্ছ ডিপাৰ্টমেণ্ট নট এলাউটেড টু এনি আদাৰ মিনিষ্টাৰ। তাৰপিছত হ'ল যে বৰ্তমান অসমৰ ৰাজ্যপাল শ্ৰী গোলাপ চন্দ্ৰ কাটাৰিয়া। 2023 চনৰ 22 ফেব্ৰুৱাৰীত অসমৰ 31 সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছে, আৰু 30তম অসমৰ ৰাজ্যপাল হিচাপে জগদীশ মুখী আছিল। sworn in as the 31st Governor of Assam on 22 February 2023। তাৰপিছত আহিছে যে বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী। তাৰপিছত হ'ল অসমৰ বিধানসভাৰ উপাধ্যক্ষ শ্ৰী নোমল মমিন। তাৰপিছত আহিছে যে অজন্তা নেওগ। বিত্ত বিভাগ, ফাইনেন্স, মহিলা আৰু শিশু উন্নয়ন বিভাগ, ৱমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। তাৰপিছত আহিছে শ্ৰী কেশৱ মহন্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ। তাৰপিছত চিকিৎসা, শিক্ষা আৰু গৱেষণা, মেডিকেল এডুকেশ্যন, ৰিচাৰ্চ। তাৰপিছত বিজ্ঞান আৰু প্ৰযুক্তি, ছায়েন্স এণ্ড টেকন'লজি। তাৰপিছত আহিছে তথ্য প্ৰযুক্তি বিভাগ, ইনফৰমেশ্যন টেকন'লজি। ৰণোজ পেগু, শিক্ষা বিভাগ, এডুকেশ্যন, জনজাতি কল্যাণ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন, ৱেলফেয়াৰ অফ প্লেন ট্ৰাইব, বেকৱাৰ্ড ক্লাছেছ, নন BTC। আৰু নন BTCৰ মানে হ'ল যে তেখেতে বড়োলেণ্ডৰ ট্ৰাইব মিনিষ্ট্ৰেটত নাই। চন্দ্ৰমোহন পাটোৱাৰী, পৰিৱেশ আৰু বন বিভাগ, ইনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট, এক্ট ইষ্ট পলিচি পৰিক্ৰমা, এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ, সংখ্যালঘুসকলৰ কল্যাণ বিভাগ, ৱেলফেয়াৰ অফ মাইনৰিটিজ। পীযুষ হাজৰিকা, জলসম্পদ, ৱাটাৰ ৰিচাৰ্চ, তথ্য আৰু জনসংযোগ, ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন, সংসদীয় পৰিক্ৰমা, পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ, ছ'চিয়েল জাষ্টিচ এণ্ড ইমপাৱাৰমেণ্ট। তাৰপিছত আছে বিমল বৰা, সাংস্কৃতিক পৰিক্ৰমা বিভাগ, কালচাৰেল এফেয়াৰ্ছ, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ, ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ এণ্ড পাব্লিক ইণ্টাৰপ্ৰাইজেছ। তাৰপিছত আছে অতুল বৰা, কৃষি উদ্যান শস্য, এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ। তাৰপিছত আছে পশুপালন আৰু পশু চিকিৎসা, এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনাৰী। তাৰপিছত আছে অসম সীমান্ত অঞ্চল উন্নয়ন, বৰ্ডাৰ এৰিয়া প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট। তাৰপিছত আছে চুক্তি ৰূপায়ণ বিভাগ, ইমপ্লিমেণ্টেশ্যন অফ আসাম একৰ্ড। তাৰপিছত আছে ৰঞ্জিত কুমাৰ দাস, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ, পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্ট, খাদ্য, ফুড, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, চিভিল ছাপ্লাইজ এণ্ড কনজুমাৰ এফেয়াৰ্ছ, সাধাৰণ প্ৰশাসন বিভাগ, জেনেৰেল এডমিনিষ্ট্ৰেশ্যন, জুডিচিয়েল। তাৰপিছত মল্ল বৰুৱা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং, দক্ষতা বিকাশ আৰু উদ্যমিতা, ইণ্টাৰপ্ৰিনিয়ৰশ্বিপ, পৰ্যটক বিভাগ, ট্যুৰিজম। তাৰপিছত নন্দিতা গাৰ্লুছা, শক্তি পাৱাৰ সমবায় কৰ্পোৰেশ্যন, খনি আৰু খনিজ সম্পদ, মাইন্স এণ্ড মিনাৰেলছ, খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ, ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ। তাৰপিছত সঞ্জয় কিষাণ, শ্ৰমিক কল্যাণ মন্ত্ৰালয় বিভাগ, ৱেলফেয়াৰ অফ টি ট্ৰাইবছ, চাহ জনজাতি উন্নয়ন বিভাগ, লেবাৰ ৱেলফেয়াৰ।
তাৰপিছত যোগেন মোহন ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা ৰিভিনিউ এণ্ড ডিজাষ্টাৰ, তাৰপিছত পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগ হিলছ এৰিয়াল ডেভেলপমেণ্ট, তাৰপিছত আছে অশোক সিংহল গৃহ নিৰ্মাণ আৰু মহানগৰ পৰিক্ৰমা হাউজিং এণ্ড আৰ্বান এফেয়াৰ্ছ, তাৰপিছত আছে জলসিঞ্চন বিভাগ ইৰিগেশ্যন, তাৰপিছত আছে পৰিমল শুক্লবৈদ্য পৰিবহণ বিভাগ ট্ৰান্সপৰ্ট মীন পালন ফিচাৰেজ আবকাৰী বিভাগ এক্সাইজ, তাৰপিছত উষাও গৌৰা ব্ৰহ্ম হস্ততাঁত আৰু বস্ত্ৰ বিভাগ হেণ্ডলুম এণ্ড টেক্সটাইল, ভূমি সংৰক্ষণ ছইল কনজাৰ্ভেশ্যন, বড়োলেণ্ডৰ কল্যাণ মন্ত্ৰালয় বিভাগ ৱেলফেয়াৰ অফ বড়োলেণ্ড। আৰু নতুন নতুন ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।